পোনপ্ৰথমে মৰমৰ বন্ধু-বান্ধৱীসকল ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ সকলোকে। আৰু এয়া আমাৰ ঘৰৰ নাচনীকেইজনী ৰেডি হৈছে। বিহুৰ কাপোৰ, গৰমো যিহে ৰ'দ, আৰু ইহঁতক কাপোৰ কানি পিন্ধাওঁতে অৱস্থা বেয়া হৈ গৈছে মোৰহে। এইফালে আকৌ আমাৰ নাচনী দুজনীৰ গামখাৰুৱেই ভাঙি থাকিলে, এতিয়া আকৌ বায়েকে টেপ লগাই দিব লগা হৈ গৈছে। আকৌ আমাৰজনীও বায়েকহঁতৰ লগত থাকি থাকি তাইও নাচিব যাবলৈ উৎপাত যিহে গৰমত। এইফালে ইমান ৰ'দ, তাহাঁতৰ এতিয়া ফূৰ্তিতে বাৰু নাচিবলৈ মাৰি গৈছে। অৱস্থা বেয়া, আমাকে দেখি ভয় লাগি গৈছে। এতিয়া হুঁচৰি মাৰিবলৈ ফূৰ্তিতে, আৰু এইফালে প্ৰথমটো হুঁচৰি বোলে আমাৰ ঘৰতে গায়। সেইকাৰণে হয় মা নাচা আকৌ। আমাৰজনী আকৌ বায়েক সন্তান চাওঁতে চাই লগ ধৰা নাই, নিজে নিজে নাচি আছে যে তাই কি কৰোঁ কি থাকোঁ বহি দিছে নাচি লাগিছে।